মোৰ পিছফালে এইবোৰ কি আছে দেখা পাইছে? জাবৰ জোথৰ। কিবা কামত আহিবনে এইবোৰ? নিশ্চয় নাহে। সেইবুলিতো আমি পেলাই দিছো ন? কিন্তু চাইনাই বুলি এইবোৰ কিনে। বলকচোন চাওঁ ভিডিঅ'টো। আমি আৰু চাইনা দুয়োটা দেশে গাৰ্বেজ লৈ কেনে সমস্যাত ভুগি আছো। কিন্তু দুয়োৰে ৰিজন বেলেগ বেলেগ। চাইনা চৰকাৰে এনাউন্স কৰিছে সিহঁতৰ জাবৰ লাগে। জাবৰ কিনিব এতিয়া বেলেগ দেশৰ পৰা। আপুনি ভাবি আছে কি বকি আছো মই? বকা নাই, বাস্তৱ কৈ আছো। ৱেষ্ট টু এনাৰ্জি শুনা পাইছে ন আপুনি? মানে জাবৰৰ পৰা বিদ্যুৎ উৎপন্ন। চীন দেশে এই ব্যৱস্থা 26% বঢ়াই আছে প্ৰত্যেক বছৰে ইয়াৰ ক্ষমতা। আৰু বেলেগ দেশবোৰে মাত্ৰ 4%। চাইনাৰ চাংঘাই চহৰত প্ৰতিদিনে 5,000 টন জাবৰৰ প্ৰচেছ কৰে। প্ৰথমে জাবৰ সংগ্ৰহ কৰে, তাৰ পিছত মাটিৰ তলত হাই টেম্পাৰেচাৰত জ্বলাই কেনে শক্তিশালী বাষ্প উৎপন্ন কৰি আছে। তাৰ পিছৰ খিনিত আপুনি গমে পায়, টাৰবাইন ঘূৰাই কেনে শক্তিশালী বিদ্যুৎ উৎপন্ন কৰি আছে। আৰু এই ব্যৱস্থা 100% প্ৰদূষণমুক্ত, মানে এনভাইৰনমেন্ট ফ্ৰেণ্ডলি। চাইনাই এই বিদ্যুৎ বিক্ৰী কৰি আছে বেলেগ দেশৰ পৰা প্ৰিমিয়াম দামত কিনি হলেও জাবৰ। আপুনি জানেনে 2012-13 চনত চাইনাৰো অৱস্থা ভাৰতৰ দৰে আছিলে। আজি নিজেই নিজৰ পৰিস্থিতি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰিছে। যদি ভাৰতৰ কথা ক'ব যাওঁ তেতিয়াহ'লে মাত্ৰ 13-14টাই এই প্লান্ট আছে। আৰু চাইনা আমাৰ পৰা বহুত দূৰত আছে এই ক্ষেত্ৰত। আৰু ইয়াৰ পৰা বুজিব পাৰি যে যিকোনো বস্তু সঠিক ব্যৱহাৰ কৰিব জানিলে বহুত লাভান্বিত হ'ব পাৰি ইয়াৰ পৰা। আপোনাৰ কি মতামত? ভাৰত কেতিয়াবা এই ৱেষ্ট টু এনাৰ্জি প্লান্ট বনাই কেনে নিজৰ সমস্যা সমাধান কৰিব পাৰিব? কমেন্ট কৰক। আৰু ময়ো যদি সঠিক ব্যৱহাৰ কৰিব পাৰিছো নিজৰ মোবাইলক ভিডিঅ' বনাই কেনে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।